এয়া দেৱালী বুলি বেটাৰ কাৰণে অনা বমখিনি, কলগছ বম, চকৰি বম, ৰকেট। বেটাৰ কাৰণে আনিছোঁ, সেই বেটাই নুফুটাবও পাৰে, ভয় কৰিব পাৰে। নুফুটালে আমিয়ে ফুটাব লাগিব। চাকিখিনি জ্বলাই ৰেডি কৰি ল'লোঁ। এতিয়া বাহিৰত দি দিমগৈ। এয়া আমাৰ দোকানৰ সৰু দোকানীটো। হেল্ল' ফ্ৰেণ্ড, মই জোনমণি, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি দেৱালী হয়, কিন্তু দেৱালী বুলিও মনটো ভাল লগা নাই। বহুত বৰষুণ দি আছে, কি হ'ব ক'ব নোৱাৰোঁ। দেৱালী বুলি বৰষুণ এবাৰ প্ৰথম দেখিছোঁ, সেইকাৰণে একদম ভালেই লগা নাই। মানে কি হ'ব আজি দেৱালী। তাৰপিছত সকলোকে মোৰ ফালৰ পৰা পোহৰৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা যাচিছোঁ। আৰু ভাবিলোঁ ৰাতিপুৱাই ভ্লগটো আৰম্ভ কৰি দিওঁ। এতিয়া 9টা বাজিছে। আৰু দেৱালীৰ কাৰণেনো মই কি বম আনিছোঁ বেটাৰ কাৰণে, আপোনালোককো দেখুৱাই দিওঁ, চাওঁচোন বলক। এইটো মোৰ জান, দুষ্ট আৰম্ভ। হাই বুলি কৈ দিয়া। হাই হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কোৱা, হাই। হেপী দেৱালী কৈ দিয়া। কিয়? গুড মৰ্ণিং কৈ দিয়া। হেপী দেৱালী। বেয়া লোৱা দেই। হেপী দেৱালী। এয়া দেৱালী বুলি অনা বেটাৰ বমখিনি। এইখিনি ৰকেট বম হয়, এয়া কলগছ বম হয়। মই খুলি দেখাই দিম বাৰু। এয়া জলকীয়া বম বুলি কওঁ আমি। এয়া চকৰি বম হয়, এয়া দেখাই দিছোঁ খুলি। এয়া সন্ধিয়া হৈ গ'ল, সেইকাৰণে মই গোঁসাই ৰুমৰ বাচনখিনি ধুই আনিছোঁ। দেৱালীৰ কাৰণে সকলোখিনি ৰেডি কৰিবলৈ লৈছোঁ। এতিয়া মই মাটি চাকিখিনি ধুনীয়াকৈ ধুই লৈছোঁ। মাটি চাকিখিনি ধুই ল'ব লাগে। এয়া মই চাকিবোৰ ধুনীয়াকৈ এটা এটাকৈ মুচি লৈছোঁ, নহ'লে নজ্বলিবও পাৰে। চাকিখিনি মই মুচি শুকুৱাই ল'লোঁ। এতিয়া শলিতাখিনি ঠিক কৰি লওঁ। শলিতাখিনি ঠিক কৰা হৈ গ'ল। এতিয়া অলপ অলপকৈ তেল দি দিছোঁ গোটেই চাকিকেইটাত। মই আগতীয়াকৈ গোঁসাই ৰুমৰ চাকিগছ জ্বলাই লৈছোঁ। তাৰপিছতহে বাকী চাকি বন্তিখিনি জ্বলাম মই। এয়া মই মাটি চাকিখিনি জ্বলাই ল'লোঁ।
এয়া আমাৰ ওচৰৰ ঘৰৰ পৰিৱেশ চাওকচোন, ইমান ধুনীয়াকৈ সজাইছে। ইহঁতে প্ৰত্যেক বছৰে মানে ধুনীয়াকৈ সজায়, সেইকাৰণে ভাল লাগে। এয়া মই অকণমান ঘৰৰ পৰাই জুম কৰি দেখাই দিছোঁ, বহুত ভাল লাগিছে দেখিবলৈ। এয়া সন্ধিয়া হৈছেহি আৰু মই ৰেডি হৈছোঁ দেৱালীৰ কাৰণে। এতিয়া মই দোকানৰ পৰা আহোঁগৈ, চাই থাকিব ভিডিঅ'টো। বৰষুণৰ বতৰ যদিও দেৱালী বুলি ওলাই আহিলোঁ, এয়া দোকান পাই গ'লোহি। এয়া বেটা দোকানৰ মালিক হৈ গ'ল, এয়া তাৰ ফ্ৰেণ্ড হয়, আদিতি হয়, তাইকো লৈ আহিছোঁ লগতে। এয়া বাহিৰত হাজবেণ্ডে বম ফুটাই আছে। এয়া তিনিচুকীয়া ৰাস্তা চাওক, ইমান বৰষুণৰ পানী, তথাপিও মানুহে ঘৰবোৰ খুব ধুনীয়াকৈ সজাইছে দেৱালী বুলি। সেইকাৰণে বহুত ভাল লাগিছে, সেইকাৰণে বৰষুণৰ বতৰটো ওলাই আহিলোঁ দোকানলৈ বুলিও আৰু বাহিৰৰ পৰিৱেশটো চাওঁ বুলি ওলাই আহিছোঁ। খুব ধুনীয়া পৰিৱেশ হৈ আছে, কিন্তু বতৰটোৰ কাৰণে বেয়া লাগিছে বাৰু। এয়া দেৱালী বুলি দোকানখনৰ বাহিৰতে এনেদৰে চাকি জ্বলাই দিছে আৰু ভিতৰতো অলপ চলপ চাকি জ্বলাই দিছে। এয়া আদিতি আৰু বেটা বহুত উৎপাত কৰি আছে, খুব ফূৰ্তি পাইছে দুটাই, খেলি আছে। এয়া এনেদৰে চাকি জ্বলাই দিছে, ভাল লাগিছে দেখিবলৈ। দুটাই লাগি আছে, এয়া বেটাই ভয় কৰে। জ্বলাই দিছোঁ ফুলজাৰিডাল, সি ল'বলৈ ভয় কৰিছে, চোৱাচোন কেনেকৈ আছে। এয়া আগতে ভয় কৰা নাছিলে সৰুতে, এতিয়া ডাঙৰ হৈহে আকৌ ভয় কৰা হ'ল। এয়া আঁতৰৰ পৰাই চাই আছে বেটাই। এয়া বহুত ধুনীয়াকৈ সজাইছে ঘৰবিলাক, আঁতৰৰ পৰা ভিডিঅ' কৰিছোঁ, সেইকাৰণে ভাল অহা নাই ভিডিঅ'। আজি নেক্সট দিন, ভাবিছোঁ আজি টাউনৰ ফালে যাম, বেটাক এপাক দেখাই আনিম, সি ভাল পাব। বহুত উৎপাত কৰি আছে যাবলৈ, সেইকাৰণে লৈ যাওঁ বুলি ভাবিছোঁ। হেপী দেৱালী কৈ দিয়া, হেপী দেৱালী। তুমি কোৱা হেপী দেৱালী। এতিয়া আমি টাউনৰ ফালে যাওঁ, এনেই চিম্পলকৈ ওলাই আহিছোঁ, গেলা বতৰ, বৰষুণ নাই বাৰু, তথাপিও ভাবিছোঁ আজি বাহিৰতে খাই আহিম, আহি বনাব মন নাযায় ঘৰত। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।